কালি আমি তেজপুৰতে থাকি দিবলগীয়া হ'ল, তাকো আমি গাড়ীত। সেই অৱস্থা চব সাৰ পালো এতিয়া সাৰ পাই লৈ পেলাই এতিয়া চিংগিটা দি দিম নেকি ৰাতি? দি দিম কি হ'ল মই আহোঁতে ভিডিঅ' বনাব নাপালোঁ, তো আপোনালোকক দেখাম ভিডিঅ'বিলাক কি হ'ল। ইমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো। কালি কি হ'ল আপোনালোকক দেখাম নেক্সট। আৰু এয়াতো চিনি পায় চবে, গুটিৰাজ আৰু ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, চাব ভিডিঅ'টো কেনেকুৱা পায় জনাব। গোটেই ৰাতিটো গাড়ীতে শুবলগীয়া হ'ল। 2 মিনিট 3 মিনিট AC চলাওঁ, আকৌ শুবলগীয়া হয়। AC মানে কি, গাড়ীখন ষ্টাৰ্ট দি থ'ব লগা হয়, নহ'লে বহি থাকে, বহি যায় বেটেৰীটো। তো সেইটো কাৰণে ষ্টাৰ্ট কৰি আৰু ৰাতি এডোখৰত তেনেকৈ পুলিচেও বহুতবাৰ পালেহি। আমি ক'লোঁ প্ৰব্লেমটোৰ কথা, এনেকুৱা হ'ল। কি বিশেষকৈ কালি আমি ৰুম নাপালোঁ, ৰাতি অলপ দেৰি হৈ গুচি গ'ল আমাৰ প্ৰগ্ৰেম শেষ হোৱা। আৰু আগতেই আমি বুক কৰি নথলোঁ প্ৰগ্ৰেম, তো সেইটোৱে কথা। কালি লগৰ এটা ইয়াত থাকিবলগীয়া হ'ল, আমি পঠাই দিলোঁ যিহেতু আলহী লোৱা আছিল। সেইটো কাৰণে অলপ আহি গৈছে ল'ৰা। কিহে পালে? কেলে মাতি আনিছ? শুবলৈ পালা নে? শুবলৈ পালা? কেলে? 3-4টা বজালৈ টোপনি অহা নাই। এতিয়া ভাত চাত খাই মেলি হৈ গ'ল, চব আজৰি হৈ গ'লোঁ। এতিয়া এই বেগ চেগ এইবিলাক দেখিছে, এইবিলাক ভৰাওঁ। এতিয়া ফটোশ্বুট এটা আছে আগত, ইয়াৰ কোনোবা লগৰ হয় ফটোশ্বুট কৰিব, তো তালৈকে যাওঁ ব'লক। আহা জল্দি উঠাই, ৰ'দে ধৰিছে। কালি ৰাতিটো যে গোটেই ৰাতিটো শোৱা নহ'ল, একদম অৱস্থা বেয়া। এতিয়াও কথাবিলাক কওঁতেও ভালকৈ ক'ব পৰা নাই, টোপনি একদম পূৰা। ইপিনে গৰম, 2টামানতো ইয়াতে শুই থাকিলে। ফটোশ্বুট কোনে কৰিব? তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি? পাগল নেকি? আকৌ কোনোবাই গাৰ্লফ্ৰেণ্ড বোলে। ফটোৱা নেকি? এইটো আমাৰ ইয়াতে হলেশ্বৰ দেৱালৰ সেইখন গেট, দেখা দিবা তোমরা। কাজিৰঙা এতিয়া বুঢ়া পৰা আমি সোমাই গ'লোহি। তাকে কি হ'ল তো আপোনালোকে দেখিলে ব্লগত। তো সেইটোৱে আৰু এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। এতিয়া কাজিৰঙা পাইছোঁহি। যাওঁতে ভালকৈ ব্লগ বনাবলৈ নাপালোঁ, তাত অকণমান দিগদাৰ হ'ল ব্লগ বনাবলৈ, সেইটো কাৰণে বনাব নোৱাৰিলোঁ। এতিয়া আমি উভতি যাওঁতে বনাইছোঁ ব্লগ, চাব ভিডিঅ'টো। যদি ভাল লাগে কমেণ্ট কৰি জনাব। আমি এতিয়া এডোখৰ ৰৈছোঁহি, অকণমান ফটো 2খনমান মাৰি যাওঁ বুলি ল'ৰাকেইটাই বৰ কৈ আছে ফটো মাৰোঁ। সেইটো কাৰণে ফটো কেইখনমান মাৰি যাওঁ। এতিয়া চেণ্ডেল কি হ'ব? এতিয়া চেণ্ডেলটো দিয়া মোক। চেণ্ডেল এযোৰ মই নিদিওঁ আৰু দেই। চেণ্ডেলটো দিয়া। চেণ্ডেল নাই মই চেণ্ডেল এৰিবলৈ নাই। মোৰ চেণ্ডেল পিন্ধি আছে, মই এতিয়া সূতা বৈ থাকিবলগীয়া আছে। ইয়াৰ জোতা বেগটো লাগে নি? বেগটো মই এই পিছপিনে থলোঁ। ৰ'বা মই কেমেৰাকেইটা উলিয়াই ল'ম প্ৰথমতে। অ'কে, এই মোবাইলতে ফটো মাৰোঁ। মোবাইলতে মাৰোঁ ফটো। বৰ ফটো মাৰ কৈ থাকে দেই। নোৱাৰি আৰু। ৱাও, চাওক কিমান লাগিছে। গাড়ীখন অকণমান মাজত থাকিলে, সেইটো কাৰণে অকণমান চাইড কৰি দিবলৈ কৈছোঁ।
সাইড কৰি দিয়া আগলৈ দিয়া আকৌ তহঁত দুটা ক'ত যাও হা এই নহয় নাখাবি হৈছে নাই ফটো মাৰি হৈছে নাই নাই বাৰু মই আৰম্ভ হৈছে মই মেইন মানুহ মডল মেইন মডল কালি প্ৰগ্ৰেমত যথেষ্টখিনি কষ্ট হ'ল এতিয়া মানে টোপনি গোটেইখন টোপনি লাগিয়ে আছে পুৰা একদম পুৰা টোপনি ভাগৰ একদম হ'লেও উপায় নাই কামটো কৰিবই লাগিব আহিবতো লাগিবই ফটো মাৰিছে না এইটো মডেল এইটো মুডল কি হৈছে এইটো হে কি হয় কৃষ্ণ আশীৰ্বাদ কৰিব যাতে সফল হ'ব পাৰোঁ সেয়া হালিমাৰী মন্দিৰ বুলি কয় ইয়াৰ পৰা মানে গাড়ী চাড়ী যিয়ে নহওক ক্ৰছ কৰি যাওঁতে ইয়াত ৰখাই পেলাই মানে সেৱা লৈয়ে যায় আৰু এয়া চাওক গুৱাহাটী আহোঁতে চাগে বা যাওঁতে মেলোতে এইপিনেদি দেখিয়ে চাগে চব গাড়ীয়ে ৰখাই পেলাই আৰু ডাইৰেক্ট মানে কি আৰু সেৱা জনাই আৰু হঠাৎ পুৰা বৰষুণে পাই গৈছে আমাক কিন্তু আমাৰ সুখৰ কথা যে কি আমাৰ ওপৰত কি আছে চাট আছে আমাৰ ওপৰত সেইটো কাৰণে আমি বাচিছোঁ কিন্তু চাওক কি বৰষুণ দিছে কেমেৰাত ধৰিব পৰা নাই ভালকৈ কিন্তু বহুত ডাঙৰ বৰষুণ দিছে ধোঁৱা হৈ গৈছে একো দেখা পোৱা নাই কেমেৰাত অলপ স্পষ্ট আহিছে জুম কৰি পেলাই ফটোখন মাৰ এইফালে ৱাও ৰেইনবো